ফাঁকা ধৰি গৈছে একদম সম্পূৰ্ণ 1.5 কিলোমিটাৰ আহিলোঁ চাগে কোনো একো গেৰাণ্টি নাই 1 কিলোমিটাৰ আহিলোঁ একো ধৰবা নোৱাৰি চাগে আপোনালোকে বহুকেইজনে ইউটিউবাৰ ব্লগাৰে আহি কিনে ইয়াতে ভিডিঅ' বনাইছিলে আপোনালোকে দেখিছে চাগে তথাপি মই আজি আপোনালোক দেখিছোঁ এজন আজি পাৰ্বণ তিথি থাকিলে এইবিলাকত দোকানীৰ পৰা চাহৰ দোকান এইবোৰ থাকে সঁচাকৈ দেখি ভাল লাগিছে আৰু আপোনালোক দেখুৱাইছোঁ চাই থাকিব আগলৈকে হাই হেল্ল' নমস্কাৰ পাৰ্বতী পাহাৰ আহিছোঁ বকো টাউনৰ পৰা কিছু নিলগত পাৰ্বতী পাহাৰ অৱস্থিত কি সুন্দৰ পৰিৱেশ আপোনালোক দেখুৱাইছোঁ চাওক একেবাৰে সুন্দৰ পৰিৱেশ অকণমান উঠি আহিছোঁ উঠি আহিলে আপোনালোকক দেখুৱাইছোঁ ইয়াত চাওক শাৰী শাৰী ওখ ওখ শাল গছ কি ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ এটা চাফ চিকুণ কৰি ৰাখিছে আচৰিত লাগিছে এই মন্দিৰটোত আহি এই পাহাৰখনত আহি আৰু এই পাহাৰৰ খটখটি আহিছোঁ কি সুন্দৰ এটা পৰিৱেশ ভাল লাগিছে কি হ'ল ভাগৰ ধৰিল হে এইখিনি আহোঁতে তো ভাগৰ ধৰিলে মোৰো পিছে ভাগৰ ধৰিছে অলপ অলপ ষ্টাৰ্টিং হৈছে ভাগৰ ধৰিবৰ কাৰণে বহুত ওপৰতো উঠিব লাগে চেৰি বগা বগাই উঠি আহিব লাগে যা নহওক আজি আমি আহিছোঁ আপোনালোক দেখুৱাইছোঁ এই ভিডিঅ'টোৰ জাৰ্ণিৰ জৰিয়তে কি সুন্দৰ পৰিৱেশ এটা আপোনালোকে চাই থাকিব শেষলৈকে তলব বলক আগলৈকে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আহি আমি পাহাৰৰ কিছু অংশ পাইছোঁ উঠি আগত মহাদেৱ পাৰ্বতী ধুনীয়া এখন ছবি আঁকি থৈ দিছোঁ কোনোবাই দেখিবলৈ খুবেই মনোমোহা পৰিৱেশ এয়া দেখিছে আপোনালোকক দেখুৱাই আছোঁ কি সুন্দৰ এটা পৰিৱেশ সঁচাকৈ মহাদেৱ পাৰ্বতীক দৰ্শন কৰি ইয়াতে খুব ভাল লাগিছে মহাদেৱ বাবা আৰু মা পাৰ্বতীক কি সুন্দৰকৈ আৰ্টিষ্ট কৰি কোনোবা এজনে আঁকিছে নামটো ইয়াত উল্লেখ নাই কিন্তু ভাল লাগিছে ফটোখন নামটো লিখা আছে পুলক বুলি কি সুন্দৰ চাগে আপোনালোকে বহুকেইজনে ইউটিউবাৰ ব্লগাৰে আহি কিনে ইয়াতে ভিডিঅ' বনাইছিলে আপোনালোকে দেখিছে চাগে তথাপি মই আজি আপোনালোক দেখিছোঁ এজন আজি মই দেখুৱাইছোঁ এই ছবিখনৰ গৰাকী কোনোবা নামটো আছে পুলক বুলি কিনে কি সুন্দৰ এটা পৰিৱেশ কি ধুনীয়াকৈ আঁকিছে মা পাৰ্বতী আৰু শিৱক বাবা শিৱক আৰু আগলৈকে এনেকৈ ওলাই গৈছোঁ বহুত শিলেৰে ভৰা পাহাৰখনত ইয়াতে এটা ওম চিন আঁকিছে বাবু এয়া বাবু আৰু বাবুৰ মাক হাই দিয়া ধুনীয়াকৈ হাইছে জালংগুটি দাঁতকেইটা হাই দি মাৰিছে অ'কে বলক আৰু ওপৰলৈ যাব আমি চেষ্টা কৰিছোঁ বলকচোন আৰু ওপৰলৈ আমি কিবা ধুনীয়া ছবি দেখিবলৈ পাই নেকি চাওঁ কি সুন্দৰ পৰিৱেশ আৰু আপোনালোক দেখুৱাইছোঁ এইটো শাল গছৰ পাতৰ আৰে বেলিৰ পোহৰ কি সুন্দৰ লাগিছে পোহৰটো কি সুন্দৰ এটা পৰিৱেশ সঁচাকৈ আৰু ইয়াতে কি হয় পূজা পাৰ্বণ তিথি থাকিলে এইবিলাকত দোকানীৰ পৰা চাহৰ দোকান এইবোৰ থাকে সঁচাকৈ দেখি ভাল লাগিছে আৰু আপোনালোক দেখুৱাইছোঁ চাই থাকিব আগলৈকে এইটোৱে আৰু একবাৰ আহি আছে আমাৰ অভিদিক যা ওখ ওখ পাহাৰ বাপ ৰে বাপ অ' মাই গড আৰু কিমান মই ওপৰত উঠোৱা লাগে হিচাপ নাই ফাঁকা ধৰি গৈছে একদম সম্পূৰ্ণ 1.5 কিলোমিটাৰ আহিলোঁ চাগে কোনো একো গেৰাণ্টি নাই 1 কিলোমিটাৰ আহিলোঁ কোনো একো ধৰবা নোৱাৰি ওপৰতো উঠিব লাগে কি সুন্দৰ কুঁৱলী পৰিছে একেবাৰে ধুনীয়া দেখিছে আৰু আগলৈকে চাগে আৰু ধুনীয়া দৃশ্য আমি দেখিবলৈ পাম মা পাৰ্বতীৰ পাহাৰৰ বুকুত বৰ অলপ বহিছোঁ ইয়াতে মুখত একেবাৰে ঘামি জামি অৱস্থা নাই ঘাম এই আমাৰ এটা ভাষা ধুচি পোৱালি ক'ত গ'ল পোৱালি এৰি থৈ গুচি গৈছে ইয়াৰে পৰা ব্ৰহ্মপুত্ৰ নদীটো দেখা পায় হয়তো কিন্তু কুঁৱলী আগুৰি ধৰিছে সেইটো কাৰণে দেখিবলৈ পোৱা নাযায় বাবু আগে দৌৰিয়ে থাকে বল অৱস্থা একেবাৰে বেয়া শিলৰ মাজে মাজে ৰাস্তা আছে আমি শিলৰ মাজে মাজে খোজকাঢ়ি যাই থাকিব লাগিব
বৰষুণ বতৰ যদি হয় একেবাৰে ৰাস্তা বিপদসংকুল। আহি আমি মন্দিৰৰ মূল দুৱাৰ পালোঁ। ইয়াতে জোতা চেণ্ডেল থোৱা ঠাই আৰু ওপৰত মা পাৰ্বতীক দৰ্শন কৰিব যাম। তো ফাইনেলি আমি আহি পালোঁ মা পাৰ্বতী দেৱী চৰণত সেৱা ল'লোঁ এভাগে। আৰু এয়া গণেশদেৱৰ ওচৰতে এভাগে সেৱা ল'লোঁ আৰু মন্দিৰৰ ভিডিঅ' দেখুৱাইছোঁ মই আপোনালোকক। কি সুন্দৰ মন্দিৰৰ ভিডিঅ'। মন্দিৰৰ একেবাৰে পাহাৰৰ শিখৰত উপস্থিত হৈছোঁহি মই ইয়াতে, আৰু ইয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ। মন্দিৰৰ ওপৰত থিয় হৈ আছোঁ আৰু ইয়াৰ পৰা আপোনালোকক ভিডিঅ' দেখুৱাইছোঁ। কি সুন্দৰ এটা ভিউ, আচৰিত লাগিছে মন্দিৰটোত আহি কিনে সঁচাকৈ। যিখিনি দুখ কষ্ট হৈছিলে মন্দিৰটো বগাই আহোঁতে, সেই দুখ কষ্টবোৰ নিমিষত ইয়াত আহি মাৰ ওচৰত আহি লাভ হৈ গৈছে। মন্দিৰৰ ভিউ আপোনালোকক দেখুৱাই আছোঁ। কি সুন্দৰ এটা ভিউ। মা পাৰ্বতীক দৰ্শন কৰি আহি পালোঁহি তল, আৰু বেছি দূৰ নাই। সঁচাকৈ মনটো শান্তি লাগিছে। বাৰু যিসকলে শেষলৈকে এই আজিৰ ভিডিঅ'টো চালে তেওঁলোকলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদিও ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন প্লিজ মা পাৰ্বতীৰ শপত খাই কৈছোঁ আপোনালোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আপোনালোকৰ মৰম পালেহে মই আগলৈ আৰু এনেকুৱা নতুন ভিডিঅ' বনাবলৈ পাৰিম। আজিলৈ ইমানে। মা পাৰ্বতীলৈ জয়।